যোৰহাটত ভোগালী বিহুৰ আগদিনা উৰুকাৰ বজাৰ। ভোগালী বিহুৰ উৎসৱৰ পৰম্পৰাগতভাৱে চলি অহা মেজিৰ কাৰণে ভেলাঘৰ সাজি ভোগালী বিহুৰ আনন্দেৰে গোটেই ৰাতি উজাগৰে থাকি ৰাতিৰ এসাঁজ হাঁহে মাহে খোৱাৰ মানসেৰে অসমৰ বিভিন্ন প্ৰান্তত বজাৰত ৰাইজৰ ভিৰ। আজি আমি আপোনালোকক যোৰহাটৰ এই বিহুৰ বজাৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আছে বাকৰিটো কাৰণে লাগে আমপাত জ্বলাব লাগে দি দিব লাগে ধনিয়া নৰসিংহ পাত তেজপাত নৰসিংহ ধনিয়া চব দিওঁ। উভয় নদী হৈ পৰিছে ৰাজ্যৰ বজাৰ। এয়া যোৰহাটৰ জেবি ৰোড আৰু নিৰ্ভিল ৰোডৰ দৃশ্য।
বজাৰ কেনেকুৱা আজি বজাৰ মোৰ এই দুজন কাষ্টমাৰক সুধিছোঁহে প্ৰথম অঁ কাষ্টমাৰ যাত্ৰা হৈছে শ'ল কেনেকৈ দিছে ফুল 400 400 আৰু বৰিয়লাত আপোনাৰ 200 টকা পোৱা আৰু শ'ল মাছ 80 টকা পোৱা তেওঁলোকক দুজনক দিছোঁ 300 গ্ৰাম 100 টকা ৰাতিপুৱা কেইটা বজাত আহিছে আপোনালোক মই সোমাইছোঁ মই আজিতো ৰাতিপুৱা 5টা বজাৰ পৰা বজাৰ লাগিছে চাগে মই 5টা বজাত ওলাই গৈছোঁ ইয়াত কিন্তু 5টা বজাৰ পৰাই লাগিছে লাগিছে এতিয়া মই 5 নম্বৰলৈ গৈ পিনে ইটা মাছ পালোঁ মাছ বিকা মানুহ প্ৰায় কমেই মই এতিয়া বৰ্তমানে সৰু মাছ 3 কেজিমান আনি বহিয়ে যাত্ৰা কৰিছোঁ ঠিক আছে আপোনালৈ বিহুৰ শুভেচ্ছা থাকিল এইটো কি মাছ দাদা এইটো ডাঙৰ মাছটো বিকেট কেই কেজি আনিছিলে 36 কেজি কেজি কেনেকৈ দিছে এতিয়া আজি 800 অঁ কমেই আছে বহুত কমেই আছে 1200 তেনেকৈ উঠে হয় আৰু চিতল কেনেকৈ দিছে চিতল অঁ 800 টকা হয় বন্ধা কেনেকৈ দাদা বন্ধা জিঅ'ৰ উৎপলদত্ত ৰিপৰ্ট মায়া নিউজ